এই ৰবা এই কিনি কৰা এই বাড়ির দুনিয়ার কাম পড়ি আছে ই যে মাত দিয়া নাই নিশ্চয় হুমে আছে নাকটু দাগি ব্রয় একাজি দিয়েছো ওরি নুঠে কে আলা বাজার সাজার যাক একা হুমে রাখলি হবো না পানি মে ধরো এই একরি কি হইছে তোর কে বাড়ি বসছে আরে একটা সরকারক আশা করতে থাকলে হবো নাকি ঘৰত আকো খাবা লাগা নাই চাউল দাইল চেনি এগলাখান আকো নাই অলপ বাজাৰ চাজাৰ যাক চৰকাৰক আশা কৰি থাকিলে নহ'ব মোকো আকো পিটবে নহয় আছে একরি এই লকডাউন মন ক'ত যাম ও আজাবি টিকে করেন ও আজাবি টিকে করেন তই মোক মার হাতো ভাবিছে নেকি এবাকে পুলিশ মামা হাতে 6-4 মারিছে যতে বড় মৰি থাকিল মোক খালি খাবা পাবা লাগে পিটবে পাবা লাগে সেই বাস দে হয় নেকি মই যাও দে বেটা চাল্লাই মাখি আন্টিটো মোক এনেকে ক'ব লাগে ৰ মই হেলমেটটোৰ তাতে যাওঁ সি মোক ভাল উপায় দিব কিসা হরি রে কোনিয়ে বয়া কামটো কৰিব লাগে মোৰ বস্তিত কোনে আছি আজি 2 মাহ এইটো লকডাউন মই সিগাৰেট খাব না মোৰ খোজ ক্লিয়াৰ নাই আৰু মোৰ বস্তিত কোনে আছি তাই কি খুবৰম বা হল ৰ সাদা খোলাকে হাও তাক বনাব লাগব কোনি এইটো বিহু আহিলে উজানো তিলে কছে বনে কুহি পাতে বিহু আহিলে কি মোৰ মোৰ এই নহয় নহয় কি ভাবছো থুই অলপ বেছিকে খাওয়া গেল কালি থুই অলপ বেছি হৈছে মোৰ খাওয়াত বিহু আহিলে মোৰ বাৰীত কোনে আহিছে মই উলিয়াব লাগব দেই মদো একলাই আও মোৰ বাৰীত কোনে আহিছে তই দেখিছা না কি মোক গুছাকা ৰাখছে নেকি গুছাকে ৰাখা না তই দেখিব পৰা কেনে খুঁজছো দে যা বাছা যা বাপু আজি গুচলি কেনে আহিছে কেনেকৈ উঠে তো বেটা কি কৰিছা অলপমান বেৰাখান লাদ দিম বুলি আহিলো তাৰ পৰা দেখা পালো কোনোবা হাগি থৈ গৈছিল কামেই নকৰিলো তোৰা ওক আহিল তাৰ চাধা খোলা মাত থাকোঁতে আহিল মদো খুজিলো বোলে তই জানা নিয়ে কোনে আহিছি কি কৰা নাজানে মোক মাৰি থৈ গেল এক খোটা কি কৰা এতিয়া চলি আকৌ ক'ব নোৱাৰা বুঢ়া হ'লে আমাকে দিব উল্টে পেলাই সি ডাঙৰ হ'ব ধৰছি লাহে লাহে তই চাধা খাবি না চাধা মাৰছো কে আহিলি পিছে কি কবি বুকুৰ ভাই দুখুৰ কপাল তিৰিটো মোক জ্বালা গালা কৰি মাৰছি মোক শান্তিত থাকবে নাদে তিৰিটো এখানে মই ওলাই আহিলো কিবা এটা উপায় দিবিনে উপায় লাগে তোক এটা উপায় আছে কি আমাৰ এখন গাঁও পাৰ হৈ সেইখন গাঁৱত এজন বিখ্যাত বাবা আছে তাৰ নামে ডিজিটেল বাবা কি বঢ়িয়া আইডিয়া দে তই চেষ্টা কৰি যাব পাৰা দে যাও যছো দু যো বাচ্চা তাতে কি কৰি আছা বাপ কইলো তা দিয়া মোবাইল
মোবাইল দিয়ে আচ্ছা মোবাইল দি আজি লোকেশনত চালো দুটা মক্কেল আহিছে তহঁতে কিন্তু ভালকে কাম কৰিবি দেই দিব লাগিব গম পাইছা হাই বস আৰু কালিও তই ভালকে দেখবি আজিকালি হাই বস বস্তুবোৰ তোৰ ওপৰত বাবা আছে না নাই থাককে লাগে আজি দেওবাৰ দো আছে যে বহি আছে বাবা ভালে হ'ল দেওবাৰ না ছুটি বেছি থাকে অ বাবা এ বাবা প্ৰণাম বাবা মংগল হ'ব যা কে আলি বাপাত সমস্যাটো জানিব পাৰিলে ভাল লাগিলে এই সমস্যাটো নকাকে তোৰ বাবা কি কবি দুখৰ গতি এই লকডাউন এটা চাউলো খাব নাই আপুনি কিবা এটা দিয়া দিয়ক তহঁতে বেকাৰ আছা মই গুগলত চাওঁ ৰা কাম এটা পাইছোঁ কৰবি না বিয়াৰ চিট আছে দুটা ডুপ্লিকেট আমাৰ চকত টিউৰ চকত তহঁতে কৰবি না আকৌ খালি কৰিব পাৰি বাবা কৰিম দে উপায়টো নাই আন আৰু সমস্যাটো সমাধান হ'ব দে কৰিম দে বাবা ঠিক আছে যাওঁ দে এয়া চল্লিছত দিলো এতিয়া এইটো দি যা অলপ কি আছে বাবাক পইচা এটা দিব লাগিছিল বাবা কিমান দিম পইচা 60 টকা এটা দি যা 60 টকা 6 টকা এটা পাওঁ না চিকৰি এটা খাবা 2 মাহ এটি খোজ ক্লিয়াৰ হোৱা নাই 60 টকা লাগে বাবা 200 টকা এটা আছে দি দিয়ে ল 6 টকা ৰা তহঁতে মত কৰে ভিখাৰীটো সদায় হ'ব যা তহঁতে গম পাবি যাচোন যা যাত্ৰা আলি ভাল আছিল এইটো ভিক্ষাৰী হৈছে তাৰ পৰা আৰম্ভ কৰি দিওঁ নেকি লুটোৱা দিব লাগিছিল ধুনীয়াৰ পইচা আছে তো পইচা আনিছে না তই আনছো 5 টকা আছে এই তোক দিলো দে ভালকে খাবি এই বেংৰা আমিতো এতিয়া বাবাৰ কথা শুনি এমভিয়ে বুলি সভা আহিলোঁ টিউৰ চকত এতিয়া আমাৰ টিপি চিপি নহ'লে দিগদাৰ হ'ব মই সেইকাৰণে বাবাৰ কথা শুনি 2টা টিপি চুৰ কৰি আনিছোঁ এটা তোক দিলোঁ এটা মোক লওঁ মই লওঁ তাতে এটা কথা তোৰ নাম গগৈ ৰাখিম গগৈ বুলি ক'লে তই মাত দিবি তই মস্ত বেংৰা ক'ত জানবি গগৈ বুলি ক'লে তই হুগত ধৰবি মোৰ নামটো থাকবই হ'ব দে হেলমেট মক্কলেছি আজি খিৰাব লাগব আজি বাবা কি যে ডিজিটেল বাবা কি যে নাম লৈ আৰম্ভ কৰিব লাগিব দেই বাচ্চা মিলিলো মক্কেলেছি নহ'লে আমাকে ফাঁচব আৰু ৰবা ৰে তোমাৰ হেলমেটটো কৈ হেলমেটে ৰতনে লৈ গৈছি ৰতনে লৈ গৈছি বোলে কৈ কি কৰা সব এতিয়া লৈ গৈছি নেকি তাকে তুই লাইচেন্স চান কৈ উমেশে লৈ গৈছি কি আৰু মাস্ক চান কৈ বাক্সান ফাদাৰে ৰবা তোমালোকৰ হেলমেট নাই লাইচেন্স নাই মাস্ক নাই কিন্তু তোমালোকে দুটাকে আছে গাড়ীখনত ডিস্টেন্স নাছ কিয়া সোশ্যাল ডিস্টেন্স বাপু আৰু সোশ্যাল ডিস্টেন্স মানি দুটা মানুহ আপনি ডিস্টেন্স নাছ বাৰু জুখি যাওক লাগে আপনি চাবা পাৰি তেতিয়াৰ পৰা বকি আছে জুখি যাওক হয়ো গগৈ হয়ো এতিয়া আমাক যাবা দিয়া কি কয় এতিয়া আমাক যাবা দিয়া যাবা দিয়ক নহয় দুটা বলি ফাইন দিবই লাগব এই ৰিচিপ্ট কাটা 500 টকা দা হেলমেটে মোক ৰিচিপ্ট আনবি দিলে আমিতো ৰিচিপ্ট আনা নাই কচুৰ পাতাখানে লৈ যাওঁ চালান কাটি মেজি তো গগৈ আহ এই লগ ৰিচিপ্ট এই বেঙা এখন কি আনছি এখন কচুৰ বাদ দো ৰিচিপ্ট আনছো পেল দি ৰিচিপ্ট আনছি এই বাৰু আমি আমাৰ ৰিচিপ্ট নাই পইচা দি 500 টকা আৰু যা 500 টকা নাই নহয় আমাৰ তাত কি 500 টকা নাই গাড়ী থৈ দিয়া কিমান আছে গাড়ী থৈ দিয়া কিমান আছে 500 টকা নাই আমাৰ এই 400 টকা দি দে 500 টকা নাই 200 টকা আছে ৰাখে ৰাখক কি গগৈ দে ৰাহো দে 15 দিনত যা মাৰ নেকি যা ও সান নামৰব স্যার যা 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 দিছুটো পয়সা সোশ্যাল ডিস্টেন্স আছে স্যার আপনার পয়সা ওরা মারি কে এই গগৈ বাবা মিলালা আজি ডিজিটেল বাবা একবার লার 100 টাকা মা দল মে মক্কলেছি
এই এই সাইড লগো এই নামা তই যে গাড়ী চলছা অ হেলমেট কৈ তোৰ হেলমেটটো চুৰ হ'ল আকা মই কালি কেনেকে? মুঠপে গৈছিলোঁ তাতে মুঠপে যাওঁতে কোনোবাই তহঁতে পুলিচ এটা থাকা এইটো মোক তহঁতি হেৰি হেলমেট চুৰ হৈ গ'ল তাকাতে হেৰি চুৰ হয় হেলমেট চুৰ হয় তই ক'ত মুঠ পেগেছিলি এই চিচি কেমেৰা আছে নাই মই নাজানো ক'ত মুঠপে গৈছিলোঁ বাৰু লাইচেন্স কৈ লাইচেন্সটো মাইনী বেগত পাৰা ওলাই পৰি গ'ল মানিবি কৰবা বললে কেনেকে বললে এতিয়া মই দেখা নাই ন দেখিলি মই লৈলোঁ তই ক'ত থাকা মানি বেগ থাকা নে তোৰ লগত তই মানি বেগৰ লগত থাকা মানী বেগ পকেটত থাকে মই মানী বেগ লগত পকেটত থাকে বাৰু মাস্ক খান কৈ চৰকাৰে যে কৈ আছে মাস্ক খান লোৱাটো বাধ্যতামূলক তই শুনিছে নাই অ' দাম বাঢ়ি দিছে কিনা মোবাইল আছে নে তোৰ মোবাইল আছে নাই নাই আমি আকুই নাই তোমাৰ আছে নাই এই ৰবা এই কিনি কৰা এই ৰবা অলপ দূৰত থাকা কৰোণা অলপ দূৰত থাকা বাপু এইটো তোমাৰ কি হে কেনে কৰে যা বা তুমি কাষত থাকাতে কেনেকে আহে বাপ্পা এইটো বনাইছি আৰু আপুনি কেনে কৰে এই মতা নে নাই কি মোৰ সন্দেহ হৈছে দুটা 50-50 আপনি ইমান টেনশ্যন ল'ব নালাগে এইগিলা আপোনাক কি ৰ'বা। লাগে এইটো কওক এই এতিয়া ইণ্ডিয়াত যি চলি আছে ভৰি লগা আছিল তোমালোকক যি নালগা আপোনাক কি লাগব এতিয়া ক আমি যাব লাগে বাপ্পা ঐ কি মাল এইটো হে ৰে তোমাৰ নাম কি হে মোৰ নাম বিকি গগৈ তুমি কি কৰ মই ইউটিউব কৰোঁ চিনি নাপাওঁ নেকি মই বিখ্যাত ইউটিউব ইউটিউবাৰ কৰ অ'। ইউটিউব কৰি টিকটকৰ হিজৰাটো পঢ়ি আছা তুমি হিজৰা বুলি কাক কৈছে তোমাক কৈছো হে হিজৰাটো অসম বৰ নিলেজ কাক তাব্বাৰ মাৰে হিজৰা অসম বৰ নিলেজ আপোনাৰ লাইচেন্স লাইচেন্স আছে মোৰ লাইচেন্স আছে মই পুলিচ হ'ব আহিম লাইচেন্স ধৰ লাইচেন্স ধৰ এই গগৈ কি কৰবি এতিয়া তোমালোক ৰবাচোন আমি অলপ আহি আছো এই গগৈ একলাই আছো ও হেলমেট আমি তো জালত পড়লো এন্দক যাবা দিয়ে ভাল দে দে গগৈ তুমি ঠিকে কৈছা তো দে দে। এই ৰে বিখ্যাত ইউটিউবাৰ আৰু টিকটকৰ বিখ্যাত হিজৰা যা হ'ব যা তুমি আমাৰ যা। বহুত খেলা খেললা যা 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 তোমাক কৈছো এই গগৈ আহ, চালু হৈছি আমাৰ গাঁৱৰ অ আহিছে আহিছে হেলমেট তহঁতে কি কৈছে নাই এই চালু দিয়া অলপ আছো আৰু টাইম পাছ খুবেই আছে খেতি কি কয় পুলিচৰ গাড়ী যা ফটাফট যা এই জু